ঐ তহঁতি টাউনৰ ফালৰ পৰাহে আহিছ যে। ছাৰ বাছ ৰৈ আছে। দুটামানে আকৌ বমি কৰে নহয়, ভমিট আনিবলৈ গৈছিলো। ভাল বাৰু তেনে, যা যা সোনকালে যা। এয়া আমি গৈ কি কৰিমগে, আমাৰ মাইকী মানুহ গৈছে। ছাৰ এছিয়াৰ প্ৰথমটো বৃহৎ আৰু ডাঙৰ বায়ু ৰিফাইনেৰী, এইটো চাবলৈ পোৱাটো সৌভাগ্য, আৰু তাতে ফ্ৰীতে। সেইটোতো হয়, কিন্তু ইমান সোপা মানুহৰ মাজত দেখিবিগে জানো? তাত ডাঙৰ মানুহবোৰে যাওক দে, তহঁতি সৰুবোৰে অকণমান ডাঙৰ হৈ ল। এইবোৰ ঠেলা হেঁচাত হেৰাবিহে। ফ্ৰীতে গাড়ীখন দিলে বুলিয়ে তহঁতি লগত ওলমাটো বৰ ভাল কথা নহয়। তহঁতৰ তাতে পৰীক্ষাও পালেহি নহয়, তহঁতি পঢ় গৈ যা। মাৰে দেউতাহঁতকে যাবলৈ দে, ইয়াৰবোৰলৈ তহঁতি আশা নকৰিবি। যিহেতু গাড়ীখন দিছে ডাঙৰবোৰৰ কাৰণে যাওক। ইমান ডাঙৰ এখন মিটিং, তহঁতি তাতে উৎপতীয়া ল'ৰা ছোৱালীবোৰ। মাৰে দেউতাই তহঁতকে চাবনে, মিটিঙেই শুনিব। আৰু তাতে গৈ তহঁতি প্ৰধানমন্ত্ৰীক দেখিতো নাপাওঁ ওচৰৰ পৰা, মাইল দূৰতেই থাকিবি। তাৰোপৰি যিটো বস্তু চাবলৈ গৈছ বায়' ৰিফাইনেৰী, সেইডোখৰতো ভুলতো নেপাওঁগে তহঁতি চাবলৈ। মাত্ৰ মানুহৰ সমাগম কৰাহে হ'ব। ডাঙৰবোৰে যাওক দে, নিজৰ কাম তহঁতৰ এতিয়া কি, সেই কামত মন দে। বাৰু মানুহবোৰক সহায় সহযোগ কৰিছ, ভালেই আছে, এনেদৰে সহায় সহযোগ কৰি গৈ থাকিবি। ডাঙৰ হ'লে তহঁতৰো এইবোৰ সুবিধা অপৰচুনিটি আহিব। হয়তো মোৰ অংকবোৰ শেষেই হোৱা নাই পঢ়ি। আৰু মোৰ প্ৰেক্টিচ কৰিবলগীয়া আছে, মই আজি নেযাওঁ তেনেহ'লে। ভাল বাৰু, যা হওক, সোনকালে এভমিনটো দি তেওঁলোকক বিদায় দেগৈ। মানুহবোৰে বমি কৰিলে নগলেও হয়, মিছামিছি। তহঁতি বৰ উৰা বাতৰি শুনিছ যেন পাওঁ দেই। বাৰু সোনকালৈ যা। ৰাইজ, আপোনালোকৰ ফালে মানুহবোৰ গৈছে নাই? বাছ দিছে নহয়, বাছ। মই এই ইটো মূৰলৈ যাওঁ, আমাৰ গাঁওখনৰ ইটো মূৰত। এই ৰিণিকী কমপ্লেক্সটো পাৰ হৈ যাব পাৰি। এই টাউনৰ ৰাস্তাটোৰ ফালেদি গ'লে মানে অকণমান ওচৰ হয়। গাঁওখন আমাৰ ঘূৰ খোৱা যে। আমাৰ এই ভণ্টিৰ ছোৱালীজনী আজি SSC পৰীক্ষা আছে, যোৰহাটত পৰিছে। তাতে ছেকেণ্ড শ্বিফ্টত, লাইন গাড়ীবোৰো নাই। আজি চব লাইন বাছবোৰ ইয়াত দি দিলে যে, আমাৰ প্ৰধানমন্ত্ৰী আহিবৰ কাৰণে। সিহঁতৰ অৱস্থাটো আৰু গাড়ী এখন ভাড়া কৰি নিব পৰা নহয়, তাকে বোলো অকণমান সহায় কৰি থৈ আহোঁ। গাড়ী এখনৰ কথা পাতিছোঁ, পইচাও বৰ লাগে নহয় আজিকালি। তাকে খবৰ খাতি এটা লৈ আহোঁ বুলি ওলাইছোঁ। আপোনালোকৰ ফালেও এয়া প্ৰব্লেম হৈছে নেকি? SSC দিয়াসকল লাইক এটা মাৰি যাব।